নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ ঘৰত কইনা ভাত খাবলৈ মাতিছোঁ। আলহী আহিব, দেখাম বাৰু আপোনালোকক আৰু কি বনাইছোঁ সেয়াও অকণ দেখাম বাৰু। এয়া মোৰ চিকেন ৰেডি, এয়া পোলাও মোৰ ৰেডি হৈ গ'ল, চিকেন মোৰ এয়া কুৰমাও ৰেডি হ'ল। সকলোখিনি হৈ গ'ল আলহী অহাৰ আগত। এয়া মোৰ কাষ্টাৰ্ডো ৰেডি হৈ গ'ল। এতিয়া এই আলহী আহিছে, দাদা আগে আগে আমাৰ এওঁ গৈছে আগবঢ়াই আনিবলৈ। প্ৰথম আহিছে যে চিনিও নাপায় পটককৈ। এয়া দাদাৰ ছোৱালী দুজনী, পিছত এয়া কইনা, এয়া খুৰী আহি আছে লাহে লাহে। এয়া আহি সকলো বহিলে। তেনেকুৱাতে মই ডিম বইল কৰিলোঁ, চাহ দিবলৈ ৰেডি কৰিছোঁ। এতিয়া মই এয়া চাহ দিছোঁ সকলোকে। এয়া সকলোৱে বহি চাহ খাইছে। এতিয়া আমি সকলোৱে অকণ কথা পাতিছোঁ বহি, ভালো লাগে আলহী আহিলে। এতিয়া ভাতৰ কাৰণে এয়া চব ৰেডি কৰিছোঁ, ভাত দিওঁ। সকলো এয়া বনাইছিলোঁ, দিছোঁ, দেখাম বাৰু আপোনালোকক কেনেধৰণে বনাইছিলোঁ। এয়া যাবলৈও হ'ল, এতিয়া সন্ধিয়া হৈ গ'ল। এয়া ফটোও তুলিলোঁ চবেই। এয়া কইনা এয়া উঠিলে আৰু গাড়ীত যাবলৈ কাৰণে। আলহী আহিলে ভালো লাগে, গুচি গ'লে মনটো বেয়াও লাগে। গ'ল, এয়া ওচৰৰ বোৱাৰীয়ে হয়, ছোৱালীজনী প্ৰায় আহে এপাক ঘৰলৈ, আহিলে এপাক সোমাই যায় তাই। আলহীও গ'ল সকলো, এতিয়া সন্ধিয়াও হৈ গ'ল। আজিলৈ ইমানতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ। কালিলৈ আকৌ লগ পাম আপোনালোকক। বাই বাই।